গাইজ আমি আজি আহিলোঁ পাহাৰলৈ আৰু ওপৰলৈ যাম বুলি ভাবিছিলোঁ। পাছ লাগে বুলি ক'লে, তাকে নগ'লোঁ ওপৰলৈ। এইটোৱে ৰাস্তাটো চব পাহাৰ ৰাস্তা, কেনেকুৱা টাৰ্ণিং আছে, এইফালে আছেগৈ। মোৰ লগত এটা আহিছে, ফটো মাৰি আছে সি। পাহাৰৰ ওপৰৰ পৰা নামি আহিছোঁ, গাড়ী ষ্টাৰ্ট নিদিয়াকৈ একদম পুৰকৈ গৈ আছে। গাইজ আজি আমি পাহাৰ ওপৰলৈ যাম বুলি ভাবিছিলোঁ, ভান্দাৰী যাব নোৱাৰিলোঁ। তাতে কি কৰিম আৰু, এইফালে পাহাৰ কাষলৈকে আহিলোঁ। এইটো ৰাস্তা এইফালে পাছ লাগে বুলি ক'লে, পাছ লগাৰ কাৰণে মালটো নাই যে, সেইটো কাৰণে নগ'লোঁ। অলপ পাহাৰৰ এই ছাইডটোকে আপোনালোকক দেখুৱাইছোঁ, অলপ নাজাৰাবোৰ। গাইজ ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, বেলেগ টপিক নাই। যোৱাটো আছিলে ভান্দাৰী যাব নোৱাৰিলোঁ। এতিয়া কি কৰিম আৰু, অলপ চাবলৈ যাম বুলি ভাবিছিলোঁ ভান্দাৰী নাগা মানুহৰ ঘৰবোৰ কেনেকুৱা, আৰু বেলেগ টপিক নাই। ইয়াতে সামৰিলোঁ ভিডিঅ'টো চাব। বাই বাই।